मैं सुदीप्ता आपनलोকৰ লগত আজি শেয়াৰ কৰিম এটা ৰেচিপি এটো হৈছে কেকৰ ৰেচিপি সুজি কেক তাৰ কাৰণে লাগিব আমাৰ কি ইনগ্ৰেডিয়েন্টস মই কৈ আছো সুজি লাগিব সুজিটো পাউডাৰ কৰি লব এনেকাকে মিক্সিত 1 কাপ সুজি 1 কাপ চেনি হেটো মই পাউডাৰ কৰি লৈছো লাগিব ৰিফাইন অয়েল হাফ কাপ এটো হৈছে দই এটো হাফ কাপ কুহুমিয়া গৰম যেটো দুধ হয় হেটো মিল্ক হাফ কাপ নিচিনা হ'ব আৰু লাগিব ভ্যানিলা এসেন্স এটো ভ্যানিলা এসেন্স 1 স্পুন মান দিম আৰু তেনেকাকে আপোনালোকে বিচাৰে ফ্ৰুটস দিবলে ড্ৰাই ফ্ৰুটস মই বাদাম আছিল অলপ বাদাম দিলো কাজু কিশমিশ যি পাৰে আপোনালোকে দিব বিচাৰে দিব পাৰে এটো দিম মই তাৰ পিছত দিম অলপ ময়দা লাগিব এইখিনি বেছি নহয় তো স্প্ৰিংকল কৰাৰ কাৰণে বাটিখনতে আৰু লাগিব মোৰ লগত আছিল আজি চকলেট চিপস এটো অপশনাল থাকিলেও হয় না থাকিলেও হয় আপোনালোকে দিব পাৰে না থাকিলেও নাই আৰু লাগিব বেকিং সোডা হাফ স্পুন আৰু বেকিং পাউডাৰ 1 স্পুন আৰু তেনেকৈ এটা বাটি লম বাটিটো মই এনেকৈ গ্ৰীজ কৰি লম আৰু এটা লাগিব বাটাৰ পেপাৰ নাথাকিলে এনে পেপাৰ ললো হ'ব আহক মই দেখাই দি আছো কেনেকৈ বনাম এইটো আপোনালোকে এনেকৈ ফেটাই লব তাৰপিছত পাউডাৰ চিনিটো ভালকে মিক্স কৰাৰ পিছতে ৰিফাইন অয়েল দিম এটা সাইডতে মিক্স কৰিব তাৰপিছত সুজিটো লাহে লাহে অলপ অলপকে দিম অলপ অলপকে মিক্স কৰিম মিক্সড কৰি গৰম কুহুমিয়া গৰম এটো বেছি গৰম নহয় অলপ গাখীৰ দিব দিয়াকো কৰিব অলপ গাখীৰ মই থৈ দিছো পিছত আকৌ দিব লাগিব যদি লাগে দিম নহলে নাই আৰু মিক্স হৈ গল গোটেইখিনি মিক্স হৈ গল এতিয়া আমি হাফ এন আৱাৰৰ কাৰণে এটো ঢাকি থৈ দিম সুজিটো অলপ ফুলি যাব তাৰ পিছত আমি আকৌ কৰিম এন আৱাৰ হৈ গল মই ঢাকনাটো খুলিম খুলি চাও আৰু বস্তুটো ধুনিয়াকে সুজিটো ফুলি গৈছে বেকিং সোডা হাফ স্পুন বেকিং পাউডাৰ 1 স্পুন ভ্যানিলা এসেন্স একবার মিক্সড কৰি লম আপোনালোকে চাই লব গাখীৰটো মই আৰু নিদিলো গাখীৰটো ঠিকে আছে বেটাৰটো মই ঠিক হ'ল গাখীৰটো আৰু নিদিলো ওপৰত দিয়াৰ কাৰণে মই থলো এটো এই বাটিটোত মই অলপ অয়েল লগাই লম গ্ৰীজ কৰি লম অয়েলটো ধুনিয়াকে চাৰিওফালে লগাই দিম লগাই দিয়াৰ পিছত অলপ ময়দা স্প্ৰিংকল কৰি দিম হৈ গ'ল এতিয়া বেটাৰটো মই ইয়াতে ঢালি দিম ऊपर मैं बादाम तो दिसु जे এটা অলপ দি দিম আৰু অলপ
মই কেৰাহী লৈছোঁ এটা এই কেৰাহীত মই নিমখ দি দিছোঁ অলপ ভৰ্তি কৰি নিমখ দি দিছোঁ নিমখৰ পিছতে এইটো ষ্টেণ্ড দি দিছোঁ এটা পুৰা প্ৰিহিট কৰি লৈছোঁ যেনেকৈ অভেনত কৰে তেনেকৈ প্ৰিহিট কৰি লৈছোঁ প্ৰিহিট কৰাৰ পিছত পুৰা হাতত এনেকৈ গম পাব আপোনালোকে হাতটো দিলে পুৰা গৰম হিট আহি আছে সেইটো অৱস্থাত মই এই বেটাৰটো এনেকৈ বহাই দিম বহাই দিয়াৰ পিছতে মই এইটো ষ্টিমটো একদম কমাই দিম কমাই মই এইটো বহাই দিম মোটামুটি 30-35 মিনিটছ 40 মিনিটছ মই এইটো হ'ব দিম এতিয়া চাওক 40 মিনিটছ হৈ গৈছে আমাৰ কেকটো অলমোষ্ট হৈ গ'ল লাগি অহা নাই দ্যাট মিন্স হৈ গ'ল মই এইটো গেছটো বন্ধ কৰি দিম ঠাণ্ডা হোৱাৰ কাৰণে মই নমাই ল'ম এইটো চাওক ঠাণ্ডা হৈ গ'ল কেকটো এতিয়া মই কাটি এনেকৈ ওলাই ল'ম কাগজটো উঠাই ল'লে হ'ব এইটো চাওক কেনেকৈ ছফ্ট হৈছে ভিতৰটো